ফাষ্ট ফুডৰ কাৰিকৰ কৰিম বুলি ভাবিছে আমাৰ তিনিচুকীয়া জিলাৰ কাকপথাৰ ডিৰাক চাৰিআলিত আমাৰো দোকান ভাঙিব লৈছে মানে এতিয়া মানে আমাৰ দোকানবিলাক যে এইবিলাক খুলি দিয়া হৈছে এইবিলাক চব আগতে মানে আমি ইয়াত ধুনীয়াকৈ ডেক'ৰেশ্যন আছিলে গোটেইবিলাক আছিলে যে গোটেইবিলাক এতিয়া আমি খুলি দিয়া হ'ল আৰু দোকানবিলাকো এতিয়া আমি লাহে লাহে খুলি আছোঁ আৰু খুব কম দিনৰ ভিতৰতে আমাৰ এইবিলাক ভাঙি দিয়া হ'ব যি কি নহওক বাৰু বিশেষ এটা কাৰণত মই আজি ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ আমি ডাঙৰ ককাইজনক এনেই সাধাৰণতে ধৰক ডাঙৰ ককাই বুলি কওঁ হয় নহয় কিন্তু আমি আকৌ কি কয় বকাই বুলি কওঁ তো বকাই মানে কি ডাঙৰ ককাই মানে অৰ্থাৎ বৰ ককাই কিন্তু বৰ ককাই বুলি কৈ নাথাকোঁ আৰু মানে শ্বৰ্ট ফৰ্মত মানে বকাই বুলি কৈ দিওঁ ডাঙৰজনতকৈ সৰু সেইজনক মানে আমি কি কওঁ মানে সৰু ককাই ক'ব লাগে কিন্তু আমি শ্বৰ্ট ফৰ্মত কি কৈ দিওঁ সৰুকাই বুলি কৈ দিওঁ তো সেই সৰুকাই মানে এতিয়া কি হ'ল ৰেষ্টুৰেণ্ট এখন খুলিছে আৰু সেই ৰেষ্টুৰেণ্টত মানে কি হ'ল এজন আমাক কাৰিকৰ লাগে হয় কাৰিকৰ এতিয়া কাৰিকৰজন মানে এনেকুৱা হ'ব লাগিব যিজনে মানে ফাষ্ট ফুড বনোৱাত এক্সপাৰ্ট হ'ব লাগিব ফাষ্ট ফুড বনোৱাত এক্সপাৰ্ট মানে ফাষ্ট ফুড বনোৱা এক্সপাৰ্ট এজন কাৰিকৰ মানে এতিয়া আমাক সদ্যহতে লাগে আৰু সেইজনৰ দৰমহা বহুত বেছি ভাল হ'ব মানে আনতকৈ মানে বহুত বেছি ভাল হ'ব কিন্তু তাত কিছুমান কথা আছে কি সেইজনে প্ৰতিবিলাক আইটেম বনাব জানিব লাগিব হয় মানে কাষ্টমাৰ আহিলে ছাৰ্ভিচ ভাল দিব জানিব লাগিব আৰু তেওঁৰ ব্যৱহাৰ পাতি ভাল হ'ব লাগিব আৰু তেওঁ মানে আইটেমবিলাক বেছিকৈ বনোৱা হ'ব লাগিব মানে বেছিকৈ জনা হ'ব লাগিব এতিয়া তেওঁ যদি মোক সোধে যে দৰমহা কিমান দিব মই দৰমহা কিমান দিম সেই কথাটো মই নকওঁ তেওঁ নিজে ক'ব লাগিব যে চাওক মই বোলে ইমান আমুক আইটেম মই বনাব জানো অৰ্থাৎ মানে তেওঁ বহুত আইটেম মানে বনাব জানে তেওঁ যিমান আইটেম বনাব জানে তেওঁৰ দৰমহা সিমানেই বেছি হ'ব তেওঁ যিমান আইটেম কম বনাব জানে তেওঁৰ দৰমহা সিমানে কম হ'ব সেইকাৰণে কোনোবা ইচ্ছুক যদি ব্যক্তি আছে নিবনুৱা বা যিসকলে ধৰক মানে বনাই ভাল পায় অৰ্থাৎ মানে ফাষ্ট ফুড বনাই ভাল পায় যেনেকৈ ধৰক চাওমিন ম'ম' ফ্ৰাইড ৰাইচ অন্যান্য ঢেৰ কিবা কিবি আছে নহয় মই ইমানবিলাক নাখাওঁ বা সেইকাৰণে ইমান মই নাজানো তো যি কি নহওক মানে যিমান বনাব জানে সিমান তেওঁৰ দৰমহা বেছি হ'ব বাকী তেওঁৰ থকা খোৱা বোৱা সেইবিলাক সম্পূৰ্ণ মানে বিনামূলীয়া হ'ব আৰু লোকেশ্যনটো হৈ গ'ল আমাৰ তিনিচুকীয়া জিলাৰ কাকপথাৰ নাম শুনিছেনে আপোনালোকে কাকপথাৰ ডিৰাক চাৰিআলিত হয় কাকপথাৰ ডিৰাক চাৰিআলিত খুব কম দিনৰ ভিতৰতে অৰ্থাৎ মানে সপ্তাহ 10 দিনৰ ভিতৰতে মানে অপেনিং কৰা হ'ব তাৰো ভিডিঅ' মই আপোনালোকক দিম বাৰু আৰু এতিয়া মুঠতে সপ্তাহ 10 দিনৰ ভিতৰতে আমাক এজন অৰ্থাৎ মানে বৰ্তমান এজন হয়তো পিছত দুজনো লাগিবও পাৰে নাজানিছোঁ কাৰিকৰ লাগে অৰ্থাৎ যিজন কাৰিকৰে মানে ফাষ্ট ফুড বনোৱাত এক্সপাৰ্ট হ'ব লাগে দৰমহাৰ কাৰণে চিন্তা কৰিব নালাগে থকা খোৱা বোৱাৰ কাৰণে এইবিলাক চিন্তা কৰিব নালাগে সকলো বিনামূলীয়া হ'ব আৰু দৰমহা খুব বেছি ভাল হ'ব যদিহে তেওঁ মানে বেছি আইটেম বনাব জানে যদি কম আইটেম বনাব জানে তেতিয়া দৰমহাটো হয়তো অলপ কম হ'ব পাৰে কিন্তু দৰমহাটো তেওঁ বঢ়াই লয় নে কমাই লয় সেইটো তেওঁৰ ওপৰত কথা যদিহে তেওঁ আইটেম যদি বেছিকৈ যদি বনাব জানে সেইকাৰণে মই স্ক্ৰীণত মই নাম্বাৰটো দি দিছোঁ আপোনালোকে অতি সোনকালে যিসকলে ফাষ্ট ফুডৰ কাৰিকৰ কৰিম বুলি ভাবিছে আমাৰ তিনিচুকীয়া জিলাৰ কাকপথাৰ ডিৰাক চাৰিআলিত আপোনালোকে স্ক্ৰীণত দিয়া নম্বৰটোত যোগাযোগ কৰিব পাৰে